নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ডিঙি বিষ বা নেক পেইন আৰু ডিঙি বিষৰ লগতে কি হয় কেতিয়াবা আমাৰ ডিঙি বিষো হয় আৰু তাৰ কাৰণে ডিঙি বিষটো আমাৰ হাতলৈ যোৱা আৰম্ভ কৰে। হাতত কি হয় মানে জ্বলা পোৰা কৰে বা কিবা নামনেছ সেনসেশন এটা হয় বা বাৰ্নিং সেনসেশন হয় আৰু তাক আমি ৰেডিয়েটিং পেইন কওঁ। সেই ৰেডিয়েটিং পেইনৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰিম ব্যায়ামৰ সহায়ত সেই বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'টি চোৱা নাই নেক পেইনৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰিম, তেতিয়াহ'লে আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, আপোনালোকে তাত গৈ নিশ্চয় চাব পাৰিব। আপোনালোকে ৰেডিয়েটিং পেইন বা ডিঙি বিষ হাতলৈ যোৱা বা যি সেনসেশন আছে বা যি নামনেছ আমি ফিল কৰোঁ বা হাত জ্বলা পোৰা কৰা বা বিন্ধা টাইপৰ অনুভৱ হয়, এনেধৰণৰ হেৰিয়ৰ পৰা বিষয়ৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে টিপছ বা পদ্ধতি কেইটামান আপোনালোকক দিম। আপোনালোকে সেইকেইটা কৰি পিনি নিশ্চয় উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। যদি মোৰ সোঁহাতখনত কি হয় মোৰ ৰেডিয়েটিং পেইন হৈ আছে বা সোঁহাতখনত কি হয় ডিঙি বিষৰ লগতে মোৰ তললৈ বিষটো গৈ আছে, তেতিয়াহ'লে আপোনালোকে এনেধৰণে ল'ব হাতখন, এনেধৰণে লোৱাৰ পিছত কি কৰিব, এনেধৰণে কৰিব, মূৰটো অপজিটত যাব, আপোনাৰ হাতটো অপজিট দিব আৰু হাতটো এনেধৰণে থাকিব, আকৌ আনিম ওচৰলৈ, তাৰপিছত আকৌ এনেধৰণে কৰিম, আকৌ ওচৰলৈ আনিম, আকৌ এনেধৰণে কৰিম। এনেধৰণে আপোনালোকে কণ্টিনিউ কি কৰিব 10 বাৰ কৰিব। তাৰপিছত আপোনালোকে আৰু এটা কৰিব পাৰে, এনেধৰণে মুঠি ল'ব, মুঠি লোৱাৰ পিছত হাতটো এনেধৰণে প্ৰথমে মুঠি কৰি ল'ব। মুঠি কৰাৰ পিছত আপোনালোকে হাতখন লাহেকৈ মেলিব, মেলাৰ পিছত এনেধৰণে ভাঁজ কৰিব। ভাঁজ কৰাৰ পিছত আপোনালোকে এনেধৰণে আগলৈ নিব, আগলৈ নিয়াৰ পিছত আপোনালোকে ফাৰ্ষ্ট যোনটো বুঢ়া আঙুলি আছে, বুঢ়া আঙুলিটো কি কৰিব, বুঢ়া আঙুলিটো এনেধৰণে মেলিব, মেলাৰ পিছত বা যোনটো থাম আছে সেই থামটো লাহেকৈ মেলিব, মেলাৰ পিছত ইখন হাতেৰে এনেধৰণে ধৰিব, আঙুলিকেইটা কিন্তু এনেধৰণে থাকিব। থকাৰ পিছত কি হয় আমি লাহেকৈ এনেকৈ হাতখন আগলৈ মেলি দিম, কিন্তু আঙুলিকেইটা যে এনেকৈ কৰি নিদিব, এনেধৰণে থাকিব, এনেকৈ কৰিম। তাৰপিছত আকৌ আনিম, আকৌ আগৰ পজিশ্যনত আহিম, আকৌ এনেধৰণে কৰিম, 1 এইটো 1 হয়, 1 2 3 4 5 6 লাষ্টত 7, আকৌ আগৰ পজিশ্যনত আহিম, 1 2 3 4 5 6 7, এনেধৰণে আপোনালোকে 10 বাৰ কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, এনেধৰণে ল'ব, এনেধৰণে লোৱাৰ পিছত কি কৰিব, এনেধৰণে কৰিব, ঠিক একেধৰণে, খালি আঙুলিকেইটা এনেকৈ নল'ব, এনেধৰণে মেল খাই থাকিব। এইটো বস্তু এনেকৈ আছে, এনেকৈ কৰি আমি ডিঙি চিধা থাকিব। এনেধৰণে থকাৰ পিছত 1 2 3 4 5। আশা কৰিছোঁ আপোনালোকে এই এক্সাৰচাইজ কেইটাৰ পৰা নিশ্চয় আপোনালোকৰ যি ৰেডিয়েটিং পেইন আছে সেই ৰেডিয়েটিং পেইনৰ পৰা পৰিত্ৰাণ পাব পাৰিব। যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে ওচৰৰ ফিজিঅ'থেৰাপিষ্টৰ সহায় ল'ব পাৰিব। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টি চাই ভাল পাইছে আৰু এনেধৰণৰ ভিডিঅ' আগলৈও পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।